কেতিয়াবা তাই এনেকুৱা হয় বোলে পঢ়িব লগা থাকে, মাৰ এনেকুৱা মাথাৰ বিষ বা এনেকুৱা কিবা অসুবিধা থাকে, তেনেকুৱা ফল তেতিয়া মই ধৰ ভাত পানী বনাইছিলোঁ। ভাত পানী বনোৱাই নহয়, তাৰমানে ভাত পানী তাই যিখিনি কাম মানে তাই কাম গোটেইখিনি কৰিছোঁ, ঘৰ সাৰা এইবিলাক চব আৰু গোটেইখিনি মানে মেধাৰ ভিত্তিত চাকৰিটো পাইছে। মেধা ভিত্তি মানে কি আৰু যোগ্যতা অনুসৰি এটা বস্তু চলি আছে যে দুখীয়া ঘৰৰ চাকৰি পাইছে। দুখীয়া ঘৰ বুলি কোনো কথা নাই একচুৱেলি, তেওঁলোকৰ যোগ্যতা অনুসৰি চাকৰি পাইছে। হয়, মোৰ আজি বহুত ভাল লাগিছে আৰু এইখিনি মোৰ স্বামীৰ সমৰ্থন অবিহনে হয়তো আজি মই এই পৰ্যায়ত উপনীত হ'ব নোৱাৰিলোহেঁতেন। তাৰ লগতে মই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। মানে মই খুব আনন্দিত ৰিজাল্টক লৈ, বিশেষকৈ ফাৰ্ষ্ট এটেম্প ক'ব লাগিব, এইটো ফাৰ্ষ্ট এটেম্প। যিকোনো ফাৰ্ষ্ট এটেম্পটত এইটোচোন ভাল এটা ৰিজাল্টেই দি আছে, সেইকাৰণে খুবেই ভাল লাগি থাকে। ভাল এনেকুৱা মুহূৰ্ত বহুত গৈছে মানে য'তে মানে ক'ৰবাত DLEDৰ এণ্ট্ৰেঞ্চ হওক বা BEDৰ এণ্ট্ৰেঞ্চত এইবিলাকতো ভাল ফলাফল দিছে তাই। এনেকুৱা আৰু ভাল, বহুত ধুনীয়া তাৰমানে এইফালৰ পৰা ভাল ৰেচপঞ্চ পাইছোঁ। সেইকাৰণে আমি আগুৱাই মানে কষ্ট কৰাত তাৰমানে ভয় লগা নাই, একেবাৰে ভয় লগা নাই। এই সাহসকণ এই দিছে তাৰমানে, পূৰা সাহস দিছে। যি য'ত গৈছে ত'ত একদম ভাল ফলাফল ৰিজাল্ট দিছে। সেইটো কাৰণে কোনোদিন মানে পিছাব লগা হোৱা নাই আৰু সেইটোক লৈ তাইক মই গৌৰৱো কৰোঁ, মোৰ নিজৰ ৱাইফ হিচাপত গৌৰৱ কৰোঁ। এইটো আৰু কিমান বছৰ হ'ল বিয়া হোৱা মোৰ এতিয়া আমাৰ 4 বছৰ হ'ল। 4 বছৰ হ'ল এতিয়া। আৰু গ্ৰেজুৱেশ্যন আহি ইয়াতে কমপ্লিট কৰিলে, ইকনমিক্সত অনাৰ্ছ লৈ। তেনেকুৱা আৰু কেনেদৰে সহায় কৰিছিল? সহায় বুলি ক'বলৈ গ'লে মই এটা কথা ক'ব পাৰিম, কেতিয়াবা তাই এনেকুৱা হয় বোলে পঢ়িব লগা থাকে, মাৰ এনেকুৱা মাথাৰ বিষ বা এনেকুৱা কিবা অসুবিধা থাকে, তেনেকুৱা ফল তেতিয়া মই ধৰ ভাত পানী বনাইছিলোঁ। ভাত পানী বনোৱাই নহয়, তাৰমানে ভাত পানী তাই যিখিনি কাম মানে তাই কাম গোটেইখিনি কৰিছোঁ, ঘৰ সাৰা এইবিলাক চব আৰু গোটেইখিনি মানে সেইবিলাক কৰিছোঁ। এইবিলাক কৰাত তাৰমানে তাইৰ ফালৰ পৰা তাই কৰিব নিদিয়ে একচুৱেলি, তাই পঢ়াৰ মাজতো যাব বিচাৰে, কিন্তু নহয় এইটো নহয় এনেকৈ বুলি পেলাই মই কৰিছোঁ আৰু সেনেকুৱা আৰু মোৰ বোৱাৰী মানে কি আৰু বোৱাৰী অভিজ্ঞতা অনুযায়ী চাকৰিটো পালে মানে চৰকাৰখনক ধন্যবাদ দিছোঁ। কাৰণ চৰকাৰে এটকা নোলোৱাকৈ বা আমাৰ ল'ৰা বোৱাৰীক এটকাও দিবলগীয়া নহ'ল, চাকৰিটো পালে মই চৰকাৰখনক ধন্যবাদ দিছোঁ। নিকাভাৱে যেনেকৈ কৈছিল তাৰমানে চৰকাৰে তেনেকুৱাকৈ দিছে, তাকে ধন্যবাদ দিছোঁ চৰকাৰখনক। লগতে উঠি অহা যিজন ল'ৰা ছোৱালী আৰু পৰা নাই, তেওঁলোকেও যাতে এওঁলোকক দেখি আগুৱাই যায়, খুব কষ্ট কৰে, কৰি আকৌ থাকিবলগীয়া চাকৰিখিনি যাতে আকৌ পাবলগীয়া চাকৰিখিনি যাতে তেওঁলোকে আকৌ পায়। আপুনি বোৱাৰীক কেনেদৰে সহায় কৰিছিল? বোৱাৰীক মানে বহুত ধৰণৰ সহায় কৰিছে। আমি বোৱাৰী হিচাপে ৰখাই নাই, আমি ছোৱালী হিচাপে ৰাখিছিলোঁ। মোৰ মালিকে স্ত্ৰী কাম কৰে, তেওঁ মানে এই দেখিছে আপোনালোকে ঘৰ আমি এটা চাইড উদি কৰি থৈছোঁ। আমি 4 বছৰে আজি বোৱাৰীক পঢ়াই আছোঁ। যি পাৰোঁ ল'ৰাই যিখিনি দিব পৰা নাই আমি সেইখিনি দিছোঁ, আমি দিব নোৱাৰাখিনি ল'ৰাই দিছে কষ্ট কৰি। সেনেকৈ আমি ইটো সিটো সহায় কৰি বোৱাৰীক আজি 4 বছৰেদি আগবঢ়াই লৈ গৈছোঁ তাৰমানে। হয়, মোৰ আজি বহুত ভাল লাগিছে আৰু এইখিনি মোৰ স্বামীৰ সমৰ্থন অবিহনে হয়তো আজি মই এই পৰ্যায়ত উপনীত হ'ব নোৱাৰিলোহেঁতেন। তাৰ লগতে মই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জনাইছোঁ, যিহেতু তেওঁ স্বচ্ছ আৰু নিকা প্ৰযুক্তিৰে নিযুক্তি প্ৰদান কৰিছে। লগতে তেওঁলোকে মেধাৰ ভিত্তিত নিযুক্তি পোৱাটো নিশ্চিত কৰিছে। যদিও তেওঁ এইখিনিয়ে কাৰ্যপন্থা হাতত নললে হয়, তেতিয়া হয়তো আমি এই চাকৰিটো নাপালোঁ হয় আজি। কি ক'বা যে যিটো সময়ত মানে একাংশ লোকে যে এই যে এপইণ্টমেণ্টবিলাকত যে পইচা লোৱাৰ কথা কৈছে, তেনে সময়ত কি ক'বা? নাই আমি তেনেকুৱা একো অভিজ্ঞতা পোৱা নাই। আমি একদম ফ্ৰেছলি মানে ইণ্টাৰভিউ দিছোঁ, একদম মেধাৰ ভিত্তিত চাকৰিটো পাইছে। মেধা ভিত্তি মানে কি আৰু যোগ্যতা অনুসৰি এটা বস্তু চলি আছে যে দুখীয়া ঘৰৰ চাকৰি পাইছে। দুখীয়া ঘৰ বুলি কোনো কথা নাই একচুৱেলি, তেওঁলোকৰ যোগ্যতা অনুসৰি চাকৰি পাইছে। যোগ্যতা অনুসৰি এওঁলোকৰ যোগ্য আছে কাৰণে পাইছে। ফাৰ্ষ্টতে ৰিটুন হৈছে, ৰিটুনৰ পিছত ফিজিকেল হৈছে, ফিজিকেলৰ পিছত মৌখিক যিটো ভাইভা বুলি কওঁ আমি, ভাইভা হৈছে। তাৰ ফলতহে মানে পইচা পাতি দিয়া হোৱা নাই।